কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাইৰিগুৰিত আজি এখন ট্ৰেক্টৰ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুটি শিশু গুৰুতৰভাৱে আহত হয়। নিহত হোৱা লোকজনৰ নাম জোসেফ বেছৰা বুলি জানিব পৰা গৈছে। ইফালে বাৰ্চি লুইছ হেমব্ৰম আৰু বিষ্বু মণ্ডল নামৰ আহত হোৱা দুটিকৈ শিশুক ততাতৈয়াকৈ গোসাইগাঁও RNB অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত দুয়োকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেল ভৰাই মানে উভতি আহিছিল। আচ্ছা, এই সময়তে মানে এই আমাৰ যেটো ধমা ৰাস্তা এই ঠিক সেইখিনিতে মানে নিয়ন্ত্ৰণ হেৰুৱাই মানে খালত পৰি মানে তিনিজন আছিলে। তিনিজনৰ ভিতৰত মানে যুৱক আছিলে, এইটো মানে চিৰিয়াছ আছিলে আৰু তাৰ পৰা উঠাই কিনি আমি গোসাইগাঁও RNB হস্পিটেলত চিভিল হস্পিটেলত লৈ গৈ তাতে ডিক্লেয়াৰ মানে চৰকাৰ চিকিৎসকে ডিক্লেয়াৰ কৰি দিয়ে নাই বুলি মানে মৃত বুলি ঘোষণা কৰিছিলে। এতিয়া পুনৰ খন্তেক বাণিজ্যিক বিৰতি।